কেইদিনমানৰ পৰা ভাবি আছিলোঁ নৰসিংহ পাতৰ লগত মাছৰ জোল খাম বুলি আৰু আজি যিহেতু হাজবেণ্ডে মাছ আনিলে ভাবিলোঁ তাকে বনাওঁ। নৰসিংহ পাতৰ লগতে ভেদাইলতা আৰু মানিমুনি কেইডালমানো দিলোঁ কাৰণ এইবিলাকৰ বহুতো ঔষধি গুণো থাকে আৰু মই আদিতিক এইবিলাক মাজে সময়ে খুৱাবলৈ চেষ্টা কৰোঁ আৰু তাইও ভাল পায়। ইয়াত মই একেবাৰে জলকীয়াৰ ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পলকৈ বনাইছোঁ। পেষ্টটো ধুনীয়াকৈ ভাজি পানী দি ভালকৈ উতলোহাত ফ্ৰাই কৰি লোৱা মাছকেইটা দি একেবাৰে চিমত থৈ মই ভাবিলোঁ ভেদাইলতাৰ পকৰি কেইটামানো বনাওঁ। কেইখিলামান পেষ্ট কৰিলোঁ আৰু কেইখিলামান কুটি দিলোঁ। তাতে পিঁয়াজ এটা মিহিকৈ কুটি, ৰেড চিলি, জিৰা আৰু প্ৰয়োজন মতে নিমখ দিলোঁ। জিৰা কেইটামান দিবচোন, টেষ্টটো ভাল হয় খাবলৈ। সকলো ধুনীয়াকৈ ৰেডি কৰি ফটো কেইখনমানো মাৰি থলোঁ আৰু তাৰপিছত মই হাজবেণ্ডক খাবলৈ দিলোঁ। বিৰাটেই ভাল পালে খাই আৰু এতিয়া মই আদিতিকো খুৱাই লওঁ। আদিতি মামা